एहे रहा नहीं जाता, तड़प ही ऐसी है ना। এদিন ৰাস্তাইদি বাপে পুতেক গৈ আছিল। তেতিয়া ৰাস্তাৰ কাষতে এটা কুকুৰে এজন কুকুৰক চুদি আছিল। रुको जरा सबर करो। তাকে দেখি 8 বছৰীয়া পুতেকে বাপেকক সুধিলে, দেউতা ইহঁতে কি কৰি আছে? বাপেকে উপায় নাপাই ক'লে, কুকুৰজনী গালি পাৰি আছে। তেতিয়া পুতেকে ক'লে, তেন্তে ডাইৰেক্ট গালি দি দিলেই হ'ল, কুকুৰজনী চুদিবলৈ কি দৰকাৰ আছিল? শিক্ষয়িত্ৰী, পাপনু, মই যেতিয়া পঢ়াই থাকো তেতিয়া তুমি কিয় মূৰত লগাই থাকা? পাপনু, বাইদেউ, কাৰণ মোৰ মায়ে সদায় ৰাতি পাপাক কয়, যদি সোমোৱা নাই তেন্তে থু লগাই ল'ব লাগে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নকৰিবা।